Hello friends, welcome to my channel and for you আৰু আপোনালোকলৈ আজি মই ভাল খবৰ এটা লৈ আহিছো আমাৰ Emon Hatcheries এতিয়া আপোনালোকলৈ হায়াৰ এণ্ড পাৰ্চেজ স্কিম লঞ্চ কৰিব গৈ আছে য'ত নেকি আপোনালোকে আমাৰ হ্যাচিং সাৰ্ভিসেছ খিনি ব্যৱহাৰ কৰি নিজকে এজন প্ৰতিষ্ঠিত হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিব এতিয়া ফ্ৰেণ্ডছ আপোনালোকে জানিব বিচাৰিব যে হ্যাচিং সাৰ্ভিসেছ কি বস্তু আৰু কি ধৰণৰ হ্যাচিং সাৰ্ভিসেছ আমি আপোনালোকক প্ৰভাইড কৰি আছো তো মই আপোনালোকক হ্যাচিং সাৰ্ভিসেছ কি বস্তু তাৰ বিষয়ে অকমান জনাই যাওঁ তো হ্যাচিং সাৰ্ভিসেছ কি হয় যেটো কৃত্ৰিমভাৱে আমি মেচিনৰ ব্যৱহাৰ কৰি বা ইনকিউবেটৰ ব্যৱহাৰ কৰি আমি যেতিয়া যিকোনো কণী এটা বা আমি পোৱালি এটা প্ৰডাকশ্যন কৰিব পোৱালি এটা জগাওঁ তো সেই পদ্ধতিটোক আপোনাৰ হ্যাচিং বুলি কোৱা হয় তো এতিয়া সেই সকলোখিনি সুবিধা আপোনালোকক কৃত্ৰিমভাৱে পোৱালি এটা জগোৱা যিখিনি সুবিধা আছে সেইখিনি আমাৰ ইনকিউবেটৰৰ সহায়ত আপোনালোকক সেইখিনি আমি প্ৰদান কৰিব গৈ আছোঁ এতিয়া আমাৰ যিটো আমাৰ কেপাচিটি আছে আমাৰ 80,000 কেপাচিটি আমাৰ ইনকিউবেটৰ আছে য'ত নেকি আপোনালোকে আহি যিমান কোৱান্টিটি বিচাৰে সিমান কোৱান্টিটি আপোনাৰ 80,000 কেপাচিটিলৈকে আপোনালোকে আমাৰ ইয়াত হ্যাচিং কৰি লৈ যাব পাৰিব হায়াৰ এণ্ড পাৰ্চেজ স্কিমৰ দ্বাৰা আমি যিসকল উদ্যমী কৃষি উদ্যমী বা ইচ্ছুক লোক যিসকলে পল্ট্ৰি চেক্টৰত যোগদান কৰিব চিন্তা কৰি আছে বা তেনেকুৱা ধৰণৰ ভাৱধাৰা আছে যে আমি পল্ট্ৰি চেক্টৰত কিবা এটা কৰা আপোনালোকৰ চিন্তা আছে তো তেওঁলোকৰ বাবে এটা সোণালী সুযোগ আমি প্ৰদান কৰি আছোঁ আপোনালোকে ঠিকেই শুনিছে আপোনালোকে আমাৰ হ্যাচিং সাৰ্ভিসেছ 80% আপোনালোকে ৰেহাই পাব পাৰিব এই আঁচনিৰ দ্বাৰা আপোনালোকে কি ধৰণৰ সুবিধা লাভ কৰিব পাৰিব তাৰ বিষয়ে মই আপোনালোকক অৱগত কৰাই যাওঁ প্ৰথমতে এই সুবিধাসমূহ ল'লে আপোনালোকে কোনো ধৰণৰ আপোনালোকে শাৰীৰিক বা মানসিক শ্ৰম কৰিবলগীয়া প্ৰয়োজন নহয় কিয়নো আমাৰ লগত ভাৰতৰ বিভিন্ন ঠাইৰ প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত 30 বছৰ ধৰি কৰ্ম কৰি থকা কৰ্মপ্ৰতিষ্ঠিত ব্যক্তি আমাৰ লগত জড়িত হৈ আছে দুই নম্বৰতে আপোনালোকে ব্যৱসায়ত একেবাৰে কম খৰচত আপোনালোকে আৰম্ভ কৰিব পাৰিব আৰু যদি আমি এটা সাধাৰণ গণিত চাওঁ যদি আমি এটা 1000 কেপাচিটি ইনকিউবেটৰ বা হ্যাচাৰ এটা আমি আৰম্ভ কৰিবলৈ লওঁ তেনেহ'লে এটা মিনিমাম 1000 কেপাচিটি ইনকিউবেটৰ বা হ্যাচাৰ ল'বৰ কাৰণে আমাৰ 70,000 পৰা 1 লাখ টকালৈকে আপোনালোকৰ খৰচ কৰিবলগীয়া হ'ব খৰচ বহন কৰিবলগীয়া হ'ব পাৰে দুই নম্বৰতে এটা ইনকিউবেটৰ চলিবৰ কাৰণে 24 ঘণ্টা কাৰেণ্টৰ প্ৰয়োজন তো সেইবাবে আপোনালোকে এটা জেনেৰেটৰো লোৱাৰ প্ৰয়োজন হ'ব য'ত নেকি আপোনাৰ 18,000 পৰা 20,000 লৈকে আপোনালোকক খৰচ বহন কৰিব লাগিব তিন নম্বৰতে সেই যিটো জেনেৰেটৰ আমি ল'লোঁ সেই জেনেৰেটৰটো আপোনাৰ চলাবৰ কাৰণে আপোনাৰ তেলৰ দৰকাৰ হ'ব যিটো নেকি আনহাতে আপোনাৰ কিছুমান খৰচা আপুনি তাত আকৌ যোগদান কৰিব লাগিব তাতে আপোনাৰ ইলেক্ট্ৰিচিটি খৰচা আছে তো বিভিন্ন ধৰণৰ আপোনাৰ খৰচা আপোনালোকৰ তাৰ লগত জড়িত হৈ থাকে তো এটা হ্যাচাৰী আৰম্ভ কৰিবৰ বাবে আপোনাৰ নাই কমেও আপোনাৰ 1 লাখ 1.5 লাখ মান টকা আপোনালোকৰ ইনভেষ্টমেণ্ট আপোনালোকে কৰিব লাগিব তো ইয়াত আমি সেই সুবিধাসমূহ 1000 কেপাচিটিৰ বাবে সেই সুবিধাখিনি আমি মাত্ৰ 20,000 আপোনালোকক উপলব্ধ কৰাই আছোঁ য'ত নেকি আপুনি 80,000 পৰা 1 লাখ টকালৈকে আপোনালোকে সেভ কৰিব পাৰিব আৰু সেই যিখিনি পইচা আপোনালোকে সেভ কৰিছে সেইখিনি পিছত আপোনালোকে নিজৰ ব্যৱসায়টো স্থায়ীভাৱে আগবঢ়াই নিবৰ কাৰণে বিজনেছৰ ষ্টেবিলিটি আনিবৰ কাৰণে আপোনালোকে সেই যিখিনি পইচা আছে সেইখিনি আপুনি ব্যৱহাৰ কৰিব পাৰিব ফ্ৰেণ্ডছ যিহেতুকে আমি কোনো ধৰণৰ আপোনাৰ শাৰীৰিক আৰু মানসিক আমি শ্ৰম আমি দান কৰিব নালাগে তেনেহ'লে সেই সময়খিনি আমি কি কৰিব পাৰোঁ আমাৰ ব্যৱসায়টো বৃদ্ধি কৰিবৰ বাবে সেলছ আৰু মাৰ্কেটিঙত আমি সময় দিব পাৰিম ফলত আমাৰ ব্যৱসায়টো খুব কম সময়ৰ ভিতৰতে আমি বহল কৰি লৈ যাব পাৰিম চতুৰ্থতে ফ্ৰেণ্ডছ এই বিজনেছটো আপুনি যদি এক্সপাণ্ড কৰিব বিচাৰে তেনেহ'লে একেবাৰে কম খৰচতে আপোনালোকে এক্সপাণ্ড কৰিব পাৰিব কাৰণ আপোনালোকে আজি যদি 1000 কেপাচিটি আপুনি ইনক্ৰিজ কৰিছে আকৌ 2000 কেপাচিটি কৰিবৰ কাৰণে আপুনি অকল মিনিমাম চাৰ্জেছ অলপ পে' কৰি আপোনালোকে ইয়াত এক্সপাণ্ড কৰিব পাৰিব কিন্তু নিজে যদি আপুনি কৰিব বিচাৰে তেনেহ'লে আকৌ এটা আপুনি 1000 কেপাচিটি আপোনাৰ মেচিন ল'ব লাগিব য'ত নেকি আনহাতে আপোনাৰ 1 লাখৰ পৰা 1.5 লাখ টকা আপোনালোকৰ ইনভেষ্টমেণ্ট কৰিব লাগিব তো সেই খৰচাখিনিও আপোনালোকে যদি আপুনি আমাৰ লগত জড়িত হয় তেনেহ'লে সেই খৰচাখিনি আপোনালোকে বাচি যাব আৰু দুই নম্বৰত একেবাৰে কম সময়ৰ ভিতৰতে আপোনালোকে এক্সপাণ্ড কৰিব পাৰিব কিয়নো আমাৰ লগত যিটো কেপাচিটি আছে সেইটো যথেষ্ট ডাঙৰ কেপাচিটি আছে 80,000 কেপাচিটি আছে আপোনালোকক মই অলৰেডি কৈছোঁৱেই তো সিমানখিনিলৈকে আমি এক্সপাণ্ড কৰিব পাৰোঁ আৰু দুই নম্বৰতে যদি তাতকৈ বেছি আমি এক্সপাণ্ড কৰিব বিচাৰোঁ সেইটোও আমি একেবাৰে খুব কম সময়ৰ ভিতৰত আপোনাৰ এক্সপাণ্ড কৰি যাব পাৰিম কিয়নো আমাৰ ওচৰত 24 ঘণ্টা ইলেক্ট্ৰিচিটি সুবিধা আছে দুই নম্বৰতে আমাৰ ওচৰত এক্সপিৰিয়েঞ্চ পাৰ্চনেলছ আছে এক্সপিৰিয়েঞ্চ মানুহ আছে যোনে 30 বছৰ ধৰি এই লাইনত আছে আৰু ইয়াত কাম কৰি আছে চতুৰ্থতে ফ্ৰেণ্ডছ এই বিজনেছটো আপুনি যদি এক্সপাণ্ড কৰিব বিচাৰে তেনেহ'লে একেবাৰে কম খৰচতে আপোনালোকে এক্সপাণ্ড কৰিব পাৰিব কাৰণ আপোনালোকে আজি যদি 1000 কেপাচিটি আপুনি ইনক্ৰিজ কৰিছে আকৌ 2000 কেপাচিটি কৰিবৰ কাৰণে আপুনি অকল মিনিমাম চাৰ্জেছ অলপ পে' কৰি আপোনালোকে ইয়াত এক্সপাণ্ড কৰিব পাৰিব কিন্তু নিজে যদি আপুনি কৰিব বিচাৰে তেনেহ'লে আকৌ এটা আপুনি 1000 কেপাচিটি আপোনাৰ মেচিন ল'ব লাগিব য'ত নেকি আনহাতে আপোনাৰ 1 লাখৰ পৰা 1.5 লাখ টকা আপোনালোকৰ ইনভেষ্টমেণ্ট কৰিব লাগিব তো সেই খৰচাখিনিও আপোনালোকে যদি আপুনি আমাৰ লগত জড়িত হয় তেনেহ'লে সেই খৰচাখিনি আপোনালোকে বাচি যাব আৰু দুই নম্বৰত একেবাৰে কম সময়ৰ ভিতৰতে আপোনালোকে এক্সপাণ্ড কৰিব পাৰিব কিয়নো আমাৰ লগত যিটো কেপাচিটি আছে সেইটো যথেষ্ট ডাঙৰ কেপাচিটি আছে 80,000 কেপাচিটি আছে আপোনালোকক মই অলৰেডি কৈছোঁৱেই তো সিমানখিনিলৈকে আমি এক্সপাণ্ড কৰিব পাৰোঁ আৰু দুই নম্বৰতে যদি তাতকৈ বেছি আমি এক্সপাণ্ড কৰিব বিচাৰোঁ সেইটোও আমি একেবাৰে খুব কম সময়ৰ ভিতৰত আপোনাৰ এক্সপাণ্ড কৰি যাব পাৰিম 5 নম্বৰতে ফ্ৰেণ্ডছ আপোনালোকৰ যিটো মাৰ্কেট ডিমাণ্ড আপোনালোকৰ ক্ৰিয়েট হ'ব সেই মাৰ্কেট ডিমাণ্ডটো একেবাৰে কম সময়ৰ ভিতৰত আপোনালোকে ফুলফিল কৰিব পাৰিব যিহেতুকে আপোনালোকে কেপাচিটিটো ইনক্ৰিজ কৰিব পাৰিব তো সেইটো কাৰণে আপোনালোকৰ যিটো মাৰ্কেটৰ পৰা ডিমাণ্ড আহিব যিটো নেকি আপোনাৰ ৰিকুৱাৰমেণ্ট থাকিব সেইটো আপোনালোকে খুব কম সময়ৰ ভিতৰত আপোনালোকে ফুলফিল কৰিব পাৰিব য'ত নেকি নিজে আপুনি কৰিবলৈ নিজৰ হেচাৰী এটা এষ্টাব্লিছ কৰিবলৈ যাওঁতে আপোনালোকে আকৌ ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবলৈ বা হেৰি কৰিবলৈ তাৰখিনি এষ্টাব্লিছ কৰিবলৈ আপোনালোকৰ টাইম লাগি যাব সেইটো কাৰণে এক্সপাণ্ড কৰিবলৈ আপোনাৰ টাইম লাগিব য'ত সেইটো কাৰণে
যিটো আপোনাৰ মাৰ্কেট ডিমাণ্ড আছে মাৰ্কেট ডিমাণ্ডটো আপোনালোকে টাইমলি ফুলফিল কৰিব নোৱাৰিব তো আমাৰ লগত আপোনালোকে জড়িত হ'লে সেইটো সুবিধা পাব যে আপোনালোকে কম সময়ৰ ভিতৰত নিজৰ মাৰ্কেট ডিমাণ্ড যিখিনি আছে সেইখিনি আপোনালোকে ফুলফিল কৰিব পাৰিব আৰু লগতে একেবাৰে কম খৰচত আপোনালোকে নিজৰ মাৰ্কেট ডিমাণ্ড লগতে আপোনাৰ কেপাচিটিখিনি ইনক্ৰিজ কৰিব পাৰিব 6 নম্বৰতে ফ্ৰেণ্ডছ আপোনালোকৰ প্ৰত্যেকটো হেডছৰ বাবদ আমি এটা ডিটেইল এনালাইচিছ ৰিপৰ্ট আপোনালোকক প্ৰভাইড কৰিম য'ত নেকি আপোনালোকৰ হেডছটো কেনেকুৱা হৈছিলে যদি কিবা বেয়া হৈছিলে কিয় বেয়া হৈছিলে সেই সকলোখিনি ইনফৰমেশ্যন আমাৰ এক্সপাৰ্টছৰ দ্বাৰা আপোনালোকক প্ৰদান কৰা হ'ব য'ত নেকি এটা আপুনি ডিটেইল এনালাইচিছ ৰিপৰ্ট পাব য'ত আপোনালোকক সকলোখিনি ইনফৰমেশ্যন দিয়া হ'ব যে কিমান আপোনাৰ ইনফাৰ্টাইল হৈছে কিমান ডেমেজ হৈছে কিমান ব্লাষ্টিং হৈছে ইত্যাদি যিখিনি ৰিপৰ্ট আমাক সাকসেসফুল এটা বিজনেছ ৰান কৰিবলৈ যিখিনি ইনফৰমেশ্যন লাগে সেই ইনফৰমেশ্যনৰ এটা ডিটেইল ৰিপৰ্ট আপোনালোকক প্ৰত্যেকটো হেডছৰ এণ্ডত আপোনালোকক প্ৰভাইড কৰা হ'ব তো 7 নম্বৰতে ফ্ৰেণ্ডছ যেতিয়া আপোনালোকে সেই ডিটেইল ৰিপৰ্টটো পাব এনালাইচিছ ৰিপৰ্টটো পাব যেতিয়া তো আপোনালোকে যদি কিবা আপোনালোকৰ এৰাৰ হৈছে হেচিঙত কিবা এৰাৰ হৈছে বা সেইখিনি কালেকশ্যন বা এগছখিনি ৰাখোঁতে কিবা যদি আপোনালোকৰ প্ৰব্লেম হৈছে বা ঠিক তেনেকুৱা ধৰণৰ কিবা যদি আপোনাৰ গোটেই প্ৰচেছটো কিবা এৰাৰ আছে সেই এৰাৰখিনি আপোনালোকে ৰেক্টিফাই কৰিব পাৰিব আৰু সেইখিনি ৰেক্টিফাই কৰাত আমি সম্পূৰ্ণ আপোনালোকক সহযোগ কৰিম 8 নম্বৰতে ফ্ৰেণ্ডছ আমি আপোনালোকক ছাপোৰ্ট প্ৰভাইড কৰিম হেণ্ড হোল্ডিং ছাপোৰ্ট প্ৰভাইড কৰিম যাতে আপোনালোকে যিটো বিজনেছ আৰম্ভ কৰিছে সেই বিজনেছটো আপোনালোকে এষ্টাব্লিছ কৰিব পাৰে তাৰ কাৰণে যিখিনি নেচেচাৰী ইনফৰমেশ্যন আছে বা যিখিনি ডাটা আছে কেনেকৈ ব্যৱসায়টো কৰিব লাগিব কেনেকৈ আগবাঢ়িব লাগিব তাৰ কাৰণে যিখিনি ছাপোৰ্ট লাগে সেই ছাপোৰ্টখিনিও আমি আপোনালোকক প্ৰভাইড কৰিম সেইটো কাৰণে আপোনালোকে যদি আপোনালোকৰ টেকনিকেল ছাপোৰ্ট লাগে তেনেহ'লে আমাৰ ইউটিউব চেনেল আছে N4U য'ত নেকি আপোনালোকে গৈ আমাৰ টেকনিকেল ছাপোৰ্টৰ যিখিনি ভিডিঅ' আছে সেইখিনি চাই আপোনালোকে সেই এৰাৰ্ছখিনি আপোনালোকে ৰেক্টিফাই কৰিব পাৰিব ঠিক তেনেকুৱা ধৰণৰ পাৰ্চনেল হেণ্ড হোল্ডিং ছাপোৰ্ট যদি লাগে সেই সকলোখিনিও আমি আপোনালোকক প্ৰভাইড কৰিম গতিকে ফ্ৰেণ্ডছ যেতিয়া আপোনালোকে একেবাৰে কম খৰচত আপোনালোকে বিজনেছটো ষ্টাৰ্ট কৰিব পাৰিব তেনেহ'লে যিটো কেপিটেল আপোনালোকে ভাবিছিলে যে আপোনালোকে এটা বিজনেছত ইনভেষ্টমেণ্ট কৰিম বুলি যিটো পৰিকল্পিত যিটো কেপিটেল আপোনালোকে ভাবিছিলে ডিচাইড কৰি থৈছিলে ইমান ইনভেষ্টমেণ্ট কৰিম বুলি তো সেই ইনভেষ্টমেণ্টটো আপোনালোকৰ ছেভ হৈ যাব ফলত সেই যিটো আপোনালোকে ইনভেষ্টমেণ্ট ছেভ কৰিব সেইটো এজ এ ছাৰপ্লাছ কেছ ৰিজাৰ্ভ হিচাপে আপোনালোকৰ ওচৰত আপোনালোকে ৰাখিব পাৰিব যিটো কাৰণে আপোনালোকে কি কৰিব পাৰিব নিজৰ বিজনেছটোক ষ্টেবিলিটি প্ৰদান কৰিব পাৰিব আপোনাৰ ব্যৱসায়টো আপোনালোকে আৰ্থিকভাৱে সবলতা প্ৰদান কৰিব পাৰিব আৰু লগতে আপোনালোকে সময়মতে যিখিনি এক্সপানশ্যন লাগে বিজনেছটো এক্সপাণ্ড কৰিবলৈ যিখিনি ছাৰপ্লাছ কেছখিনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু এই সুবিধাসমূহ লাভ কৰিবৰ কাৰণে আপোনালোকে আমাৰ ইমন হেচাৰিছত গৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব আৰু এই সুবিধাসমূহ 3টা কেটেগৰী আণ্ডাৰত আমি প্ৰভাইড কৰি আছোঁ প্ৰথম কেটেগৰীটোত আপোনালোকে প্ৰত্যেক মাহে 1000 কণী আপোনালোকে আমাৰ মেচিনৰ হেচিং ছাৰ্ভিচেছখিনি ব্যৱহাৰ কৰি আপোনালোকে হেচ কৰি লৈ যাব পাৰিব য'ত নেকি আপোনালোকে বছৰেকি 4,20,000 টকালৈকে আপোনালোকে ইনকাম কৰিব পাৰিব আৰু এই কেটেগৰীটো ৰেজিষ্টাৰ কৰিবৰ কাৰণে মাত্ৰ আপোনালোকে 20,000 ৰেজিষ্ট্ৰেশ্যন ফিজ আপোনালোকে পে' কৰিব লাগিব আৰু এই যিটো কেটেগৰী আছে ইয়াত আপোনালোকে 80% আপোনালোকে যিটো কেপিটেল আপোনাৰ ইনভেষ্টমেণ্ট আছে কেপিটেল ইনভেষ্টমেণ্টৰ পৰা 80% আপোনালোকে ছেভ কৰিব পাৰিব আৰু ফ্ৰেণ্ডছ 2 নম্বৰ কেটেগৰীটোত আমি 5,000 কেপাচিটিলৈকে আপোনালোকে হেচিং ফেচিলিটিটো প্ৰভাইড কৰি আছোঁ য'ত নেকি আপোনালোকে 5,000 কেপাচিটি কণীলৈকে আপোনালোকে আমাৰ মেচিনত হেচ কৰি লৈ যাব পাৰিব আৰু ইয়াত আপোনালোকে বছৰেকী আয় মানে ইয়েৰলি আপোনালোকৰ ইনকাম 21 lakhsলৈকে আপোনালোকে কৰিব পাৰে 21 লাখলৈকে আপোনালোকে ইনকাম কৰিব পাৰিব এই ফেচিলিটিটো ব্যৱহাৰ কৰি আৰু এই ফেচিলিটি ল'বৰ কাৰণে আপোনালোকে 80,000 ৰেজিষ্ট্ৰেশ্যন ফিজ দি আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব য'ত নেকি আপোনালোকে 75% আপোনাৰ ইনভেষ্টমেণ্টৰ আপুনি ছেভ কৰিব কেটেগৰী ফ্ৰেণ্ডছ 3 নম্বৰ কেটেগৰীটোত আপোনালোকে 10,000 কেপাচিটিলৈকে আপোনালোকে হেচ কৰিব পাৰিব য'ত নেকি আপোনালোকে প্ৰত্যেক মাহে 10,000 কেপাচিটিলৈকে আমাৰ ইয়াত হেচিং ছাৰ্ভিচেছ ব্যৱহাৰ কৰি আপোনালোকে হেচ কৰিব পাৰিব আৰু ইয়াত আপোনাৰ এই কেটেগৰী আণ্ডাৰত আপোনালোকে 42 lakhsলৈকে এবছৰত আপোনালোকে ইনকাম কৰিব পাৰিব আৰু এই কেটেগৰীত আপোনালোকে 70%ৰ আপোনালোকৰ যিটো ইনভেষ্টমেণ্ট আছে সেই ইনভেষ্টমেণ্টটো আপোনালোকে ছেভ কৰিব পাৰিব ফ্ৰেণ্ডছ মই আৰু এটা কথা জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ এই হেচিং ছাৰ্ভিচেছসমূহ আপোনালোকৰ বাবে 2 বছৰৰ বাবে উপলব্ধ হয় তো 2 বছৰলৈকে আপোনালোকে এই আমাৰ হেচিং ছাৰ্ভিচেছসমূহ আপোনালোকে ল'ব পাৰিব আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এই ভিডিঅ'টো আপোনালোকে ইমান শ্বেয়াৰ কৰক যাতে যিসকল উদ্যমী কৃষি উদ্যমী লোক আছে তেওঁলোকৰ ওচৰত গৈ ভিডিঅ'টো পাইগৈ আৰু নিবনুৱা যিটো আমাৰ সমস্যা আছে সেই সমস্যাটো আমি কিছু সংখ্যক পৰিমাণে আমি যাতে কমাব পাৰোঁ সেইটোত আমাৰ যিটো গ'ল আছে বা যিটো লক্ষ্য আছে সেই লক্ষ্যটোত যাতে আপোনালোকে আমাক সহায় কৰে অকল ইনফৰমেশ্যন আমাৰ ডেছক্ৰিপশ্যন বক্সত তলত আপোনালোকৰ দিয়া আছে আজি আপোনালোকৰ স্থান সুৰক্ষিত কৰিবৰ বাবে আমাৰ ৱেবছাইট www.emonhatcheries.com গৈ আপোনালোকে ৰেজিষ্টাৰ কৰক ৰেজিষ্ট্ৰেশ্যনৰ বিষয়ে বিশেষ জানিবৰ বাবে আমাৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ লিংকটো দিয়া হৈ আছে কি ধৰণে আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰে নহ'লেও আমাৰ এই ন'টিফিকেশ্যনত আপোনাৰ
নটিফিকেশ্যন ভিডিঅ'টো আমাৰ দিয়া হৈ আছে য'ত নেকি আপোনালোকে গৈ কেনেকৈ ধৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব তাৰ বিষয়ে সকলোখিনি ইনফৰ্মেশ্যন আপোনালোকে গম পাব যদি আপোনালোকে লগ ইন কৰিব পৰা নাই তেনেহ'লে আপোনালোকে কল কৰিব পাৰিব আমাৰ বোৰ্ড লাইন নম্বৰ যিকেইটা হৈছে আপোনাৰ 6001478510 আৰু 9707248604 এই দুটা নম্বৰত আপোনালোকে কল কৰি আজিয়ে নিজৰ স্থান সুৰক্ষিত কৰিব পাৰিব আৰু ফ্ৰেণ্ডছ এই ৰেজিষ্ট্ৰেশ্যনসমূহ অকল 15জন ব্যক্তিৰ বাবেহে খোলা আছে আৰু নিজৰ স্থানটো সুৰক্ষিত কৰি ল'ব যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ইমান শ্বেয়াৰ কৰিব যাতে যিসকল উদ্যমী কৃষি উদ্যমী ব্যক্তি আছে তেওঁলোকৰ ওচৰত গৈ ভিডিঅ'টো গৈ পাইগৈ আৰু তেওঁলোকে এই সোণালী সুযোগটো যাতে হেৰুৱাই নিদিয়ে তো আশা কৰিছোঁ আপোনালোকে ভাল পাব তো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভৱিষ্যতে আৰু নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত অহাৰ প্ৰতিশ্ৰুতিয়ে এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ